হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোকৰ সকলোৰে ভাল বুলি। আৰু এয়া আৰম্ভ কৰিব লৈছোঁ 10ম শ্ৰেণীৰ সমাজ বিজ্ঞান মানে ছ'চিয়েল ছায়েন্সৰ ইতিহাস হিষ্ট্ৰী পৰ্শ্যনৰ চেপ্টাৰ 1 অধ্যায় 1ৰ কুৱেশ্যন আনচাৰ। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? লৰ্ড কাৰ্জন শাসনকালত। লৰ্ড কাৰ্জনক নেথানিয়েল কাৰ্জন বুলিও কয়। 1905 খ্ৰীষ্টাব্দত কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? 1905 চনৰ 20 জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জন প্ৰস্তাৱ লোৱা হৈছিল। এইখিনিতে কৈ থওঁ যে তোমালোকক মই ইয়াৰ পিছতে গোটেই চেপ্টাৰটো ভাঙনি ধুনীয়াকৈ এক্সপ্লেইন কৰি যাম, সেইখিনিও তোমালোকে পাবা। গতিকে ফাৰ্ষ্ট আমি কুৱেশ্যন আনচাৰ্ছখিনি চাই লওঁ আহা। স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সম্পাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? ভূপেন্দ্ৰনাথ দত্তই কৰিছিল। 5 নম্বৰটো, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? 1906 খ্ৰীষ্টাব্দৰ 11 মাৰ্চত গঠন হৈছিল। গোটেই কুৱেশ্যন আনচাৰ্ছখিনি মই ধুনীয়াকৈ দি দিছোঁ, তোমালোকে চাই ল'বা, চাই লাহে লাহে সেইখিনি কৰিব পাৰিবা। 6 নম্বৰটো হ'ল বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? এই গোটেই কুৱেশ্যন আনচাৰ্ছখিনি বহু ইম্পৰ্টেণ্ট। পাৰ্টিশ্যন অফ বেংগল বা বংগ বিভাজনৰ যিখিনি কুৱেশ্যন আনচাৰ্ছ MCQ, বহুত কুৱেশ্যনছ ইয়াৰ পৰা বনাব পাৰি আৰু বহুতো কুৱেশ্যনছ ইয়াৰ পৰা আহেও। অকল তোমালোকৰ ক্লাছ 10ৰ বা এনেকৈ 9ৰ এক্সাম এইবিলাকৰ কাৰণেই নহয়, পিছত যিবোৰ তোমালোকে চাকৰিৰ কাৰণে এক্সাম দিবা তাতো তোমালোকে পাবা। গতিকে তাৰ এনচাৰটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত 1906 চনত কলিকতাত বহা অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 1ৰ লাষ্টৰ আমি শেষৰ প্ৰশ্নটো চাওঁ। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 1911 চনৰ 12 ডিচেম্বৰত বংগদেশৰ একত্ৰীকৰণ হৈছিল। এতিয়া চাওঁ আমি চমু উত্তৰৰ প্ৰশ্নসমূহ। বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। ইয়াৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল কোনকেইটা হৈছে? ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। মনত ৰাখিবা, ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। ঢাকা এতিয়া বাংলাদেশৰ কেপিটেল হয়। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰা যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য কেইটামান বেলেগ আছিলে। ব্ৰিটিছ চৰকাৰৰ দ্বাৰা বংগ বিভাজনৰ প্ৰধান উদ্দেশ্যসমূহ চমুকৈ তলত এনেকৈ মই লিখি দিছোঁ, উল্লেখ কৰা হ'ল। তোমালোকে এনেকৈ লিখিব পাৰিবা। ঐক্যবদ্ধ বংগ শক্তিক 2 খণ্ডিত কৰা মানে ডিভাইড এণ্ড ৰুল পলিচি। ভাগ কৰি পৃথক কৰি শাসন কৰিবলৈ ইজি হয়। মানুহৰ মাজত হিন্দু মুছলিম এনেকৈ আনিবলৈ মানে ৰাষ্ট্ৰীয়বাদ যিটো থাকে সেইটো শেষ হৈ যায়। তোমালোকক বুজাবলগীয়া বহুত আছে, মই বুজাই দিম ধুনীয়াকৈ চেপ্টাৰটো। এতিয়া কুৱেশ্যনছখিনিয়ে চাওঁ। ব্ৰিটিছ সাম্ৰাজ্যৰ সুস্থিৰতাৰ ভাবুকিৰ অৱতাৰণাৰ পৰা হিন্দু মুছলমানৰ মাজত একতা বিনিষ্ট কৰা। তেওঁলোকে মানে একতাটো আগৰ পৰাই ভাঙি আহিবলৈ বিচাৰিছে। ব্ৰিটিছে আগৰ চৰকাৰ তেনেকুৱা কৰিছিলে। ব্ৰিটিছে বংগ ভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক 2 খণ্ডিত কৰি হিন্দু বাঙালী আৰু বুদ্ধিজীৱীসকলক 2খন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কংগ্ৰেছ দলৰ ব্ৰিটিছ বিৰোধী চৰমপন্থীসকলক পৃথক কৰি ৰখাৰ বাবে বংগ বিভাজন কৰা হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? চমুকৈ লিখা। 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰত বংগ ভংগ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা 1905 চনৰ 19 জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকৰী কৰালৈকে এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ উঠাইছিলে। বংগ ভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো স্বদেশী আন্দোলনৰ নামেৰে জনাজাত হৈছিল।
স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি বিষয়ে আলোচনা কৰা। এইটো বৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ধুনীয়াকৈ চাবা। স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ত শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R.W. কাৰ্লিলে এনেকৈ লিখিবা 1905 খ্ৰীষ্টাব্দৰ 10 অক্টোবৰৰ দিনা এখন জাননী জাৰি কৰি তেওঁলোকক আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ সকিয়নি দিছিলে। 1905 চনৰ 4 নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাত মল্লিকবাৰীত কলিকতাৰ অনুষ্ঠিত বিশাল ছাত্ৰসভাত এণ্টি চাৰ্কুলাৰ ছ'চাইটি গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এনেকুৱা ধৰণৰ বহুত চেঞ্জেছ হৈছিলে। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰাছুল প্ৰমুখ্যে নেতাসকলৰ ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। এনেকুৱা বহুত এইবোৰ হৈছিলে দেই ঘটনা, বহুত জানিবলগীয়া। মই ধুনীয়াকৈ এক্সপ্লেইন কৰি দিম, গোটেই চেপ্টাৰটো তোমালোকে চাবা। এতিয়া ভালকৈ লিখি লোৱা কুৱেশ্যন আনচাৰ্ছখিনি, আৰু ভালকৈ বুজি পালে বহুতেই ভাল লাগে হিষ্ট্ৰী। তাৰ উপৰিও স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হৈছিল, যেনেকৈ বংগ জাতীয় বিদ্যালয় ৰংপুৰ, জাতীয় শিক্ষা পৰিষদ, বংগ জাতীয় মহাবিদ্যালয়। এইখিনি ধুনীয়াকৈ মই ডেট যেনেকৈ দিছোঁ তেনেকৈ লিখিব লাগিব। বংগ টেকনিকেল ইনষ্টিটিউট, জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। এইখিনি এনেকৈ লিখিব লাগিব। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগ দেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? স্বদেশী আন্দোলনৰ সময়ত আত্মবিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। সূতা কটা কল কাৰখানা মানে ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেলৰ, চাবোন, চেনি, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। গতিকে ইণ্ডিয়ান যিটো নেশ্যনেলাইজেশ্যন, নিজৰ ৰাষ্ট্ৰীয়তাবাদ, তাত নিজেই কৰা কিছুমান উদ্যোগ গঢ়ি তুলিছিলে সেই সময়ত। লঘু উদ্যোগত কিছুমান আছে ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভণ্ডাৰ, তাৰপিছত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা ইণ্ডিয়ান ষ্ট'ৰ্ছ, লক্ষ্মী ভাণ্ডাৰ, এইবিলাকো তোমালোকে অলপ লিখি দিব লাগিব। যেনেকৈ লিখিছোঁ তেনেকৈ অলপ উল্লেখ কৰি দিলে তেতিয়া মাৰ্কছখিনি ধুনীয়াকৈ পাবা। বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্ততো বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল। অকল ৱেষ্ট বেংগল এতিয়া যিটো আছে অকল তাতেই বুলি নহয়, তেতিয়া পাৰ্টিশ্যন হওঁতে ৱেষ্ট আৰু ইষ্ট বেংগল বুলি দুভাগ কৰা হ'ল। সেইখিনি মই ধুনীয়াকৈ বুজাম, তোমালোকে এইখিনি ধুনীয়াকৈ লিখি লোৱা। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা ব্ৰিটিছে সহযোগিতাৰ আশা কৰিছিল। সেই উদ্দেশ্যে লৰ্ড কাৰ্জনে এই নেতাসকলক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ তেওঁলোকক বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি, পদক আৰু পদ তেওঁলোকক দিছিলে। কংগ্ৰেছৰ উদাৰপন্থী সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, তাৰপিছত ব্ৰিটিছ সংসদত সদস্যৰ পদ, ভাইচৰয় পৰিষদৰ সদস্যৰ পদ, নতুবা প্ৰাদেশিক, মুঠতে তেওঁলোকক বিভিন্ন ধৰণৰ পদত মানে দিবলৈ চেষ্টা কৰিছিলে যে আপুনি এইটো পদ লওক, খালি এইবোৰ মুভমেণ্ট নকৰিব, মানে স্বদেশী যিবোৰ আপোনালোকে আন্দোলন কৰিব বিচাৰিছে সেইবোৰ নকৰিব। ঠিক আছে, সেই ধৰণৰ তেওঁলোকে মানে এইটো মুভমেণ্টটো ছাপ্ৰেছ কৰিবলৈ বিচাৰিছিলে। প্ৰথমতেই স্বাধীনতাৰ কাৰণে আচলতে 1905 চনৰ যিটো লাহে লাহে ৰাষ্ট্ৰীয়তাবাদ এটা আহিছিলে, সেই বস্তুটোকে দমন কৰিবলৈ তেওঁলোকে 1905ত বংগ ভংগ কৰিছিলে, আচলতে পাৰ্টিশ্যন অফ বেংগল কৰিছিলে বেংগলতেই, কাৰণ প্ৰথমতেই ৰাষ্ট্ৰীয়তাবাদ বেছিকৈ তাতেই জন্ম পাইছিল। স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে মহিলাসকলৰ সাহসিকতাৰ ভূমিকা দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিলে। গতিকে এইখিনি জাতীয় শিক্ষাৰ বিকাশৰ গোটেইখিনি মই দি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখিবা।
তিনিটা পইণ্ট মহিলাসকলে কি ধৰণৰ তেওঁলোকে নিজৰ জাতীয়তাবাদৰ তেওঁলোকে পৰিচয় দিছিলে, কি ধৰণে তেওঁলোক আন্দোলনত ওতপ্ৰোতভাৱে তেওঁলোক কেনেকৈ জড়িত হৈ আছিলে, সেইখিনি মই লিখি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিব পাৰিবা। আৰু মই এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ, মই হিন্দীৰ তোমালোকৰ 6ৰ পৰা ক্লাছ 10লৈকে মই গোটেইখিনি দিয়া আছে, খুব ধুনীয়াকৈ কিছুমান এনিমেটেড ভিডিঅ'জ দিছোঁ। ইয়াতে যদি তোমালোকে আগতে ছাবস্ক্ৰাইব কৰা নাই, তোমালোক নিউ হয়, চেনেলটো নতুন হয়, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু সেই আগৰ প্লে'লিষ্টত গোটেইখিনি পাবা। হিন্দীৰ খুব ধুনীয়াকৈ গোটেইখিনি দিয়া আছে। আৰু যদি কিবা বুজি পোৱা নাই সেইখিনিও তোমালোকে পাবা। আৰু ইংলিছৰো মই এটা দুটা টপিক আৰম্ভ কৰিছোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই। আৰু তোমালোকৰ ভাল হ'লে মোৰ খুব ভাল লাগিব। এজ আই এম অলছ' আ টিচাৰ, মই স্কুলত মই টিচিঙেই কৰোঁ, গতিকে ভালদৰে তোমালোকে পঢ়া শুনা কৰা আৰু ভাল এটা ৰিজাল্ট ওলালে মোৰো বহুত ভাল লাগিব। তোমালোকে কমেণ্ট কৰি জনাবা কিবা যদি অসুবিধা পোৱা। এতিয়া চাওঁ অহা নেক্সট কুৱেশ্যন। স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয়। দেশৰ সমূহ জনগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হ'লে গণ আন্দোলনত যে বিজয় নিশ্চিত, সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তেই জানিব পাৰিছিল। নেক্সট পইণ্ট, স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওপৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৰোজীৰ পৌৰোহিত্যত 1906 চনত কলিকতাত বহা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবীৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সহস্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতাৰ এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল। ভাইলেণ্ট কিছুমান হেৰিও হৈছিলে। আৰু এইখিনিতে কওঁ, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি তাত অল কৰি থৈ দিয়া, তেতিয়া যিয়ে মই আপলোড কৰোঁ গোটেইখিনি পাবা। শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। চমু টোকা লিখা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, তেওঁৰ ওপৰত গোটেইখিনি মই দি দিছোঁ যিখিনি দৰকাৰ। চমু টোকা তোমালোকৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ওপৰত কিন্তু আহেই, প্ৰায় অহা দেখা যায়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতবৰ্ষৰ শিল্প সংস্কৃতিৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি। এইখিনি লিখিবা গোটেইখিনি। চব যদি কৈ থাকোঁ এফালৰ পৰা ভিডিঅ'টো বহুত বেছি লম্বা হৈ যাব। আৰু যদি মই কিবা শ্লাইডছবোৰ স্পীডত গৈছে, তোমালোকে পজ কৰি লিখিব পাৰিবা, আকৌ ৰিপিটেডলি চাবও পাৰিবা। ভগিনী নিবেদিতা, মাৰ্গাৰেট এলিজাবেথ নবেল, এওঁৰ ওপৰতো আহে শ্বৰ্ট নোটছ, ধুনীয়াকৈ দি দিছোঁ। ভগিনী নিবেদিতা, যাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবেল, তেওঁৰ জন্ম হৈছিল 1864 চনত, আয়াৰলেণ্ডত হৈছিলে। স্বদেশী আন্দোলনৰ সময়ত তেওঁ নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰ হ'বলৈ তেওঁ শিকাইছিলে। গতিকে তেওঁ এটা বহুত ডাঙৰ অৱদান দি থৈ গৈছিল। নৱাব চালিমুল্লাহ কোন আছিলে? তেওঁ স্বদেশী আন্দোলনৰ সময়ছোৱাত তেওঁ ঢাকাৰ নৱাব আছিল। লৰ্ড কাৰ্জনে চালিমুল্লাহক জৰিয়তে পূৰ্ববংগৰ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল। সেই উদ্দেশ্য চালিমুল্লাহক নগণ্য সুদৰ বিনিময়ত 14 লাখ টকাৰ ধাৰো দিয়া হৈছিলে। তেতিয়া তেওঁ ধৰা পইচা পাতি এটা লোভ দি পেলাই তেওঁক নিজৰ হাতত কৰি ৰাখিব বিচাৰিছিলে, কিন্তু তেওঁ সেইখিনি নেমানিছিলে। মুছলিম লীগ গঠন হোৱাৰ দিনাই চালিমুল্লাহে ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয়, শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আঁতৰাব লাগিব। গতিকে এইখিনিয়ে আছিলে। মই সোনকালে ইয়াৰ এক্সপ্লেনেশ্যন দি দিম। তোমালোকে ইয়াৰ তলত ইয়াতে ক্লিক কৰি পেলাই হিন্দীৰ গোটেইখিনি প্লে'লিষ্ট পাবা, যিখিনি তোমালোকক দৰকাৰ গোটেইখিনি আছে, আৰু ইংলিছৰ আছে ক্লাছ 10ৰ গোটেইখিনি মই ইয়াত দি দিছোঁ।
Thank you for watching.